খবৰ নিশ্চয় ভাল সকলোৰে মাখোজাৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা 8টা কিমান 20 হৈছে আৰু এতিয়া আমি গা পা ধুই ৰেডি হ'লোঁ, অকণমান বাহিৰলৈ ওলাই আহিছোঁ। ল'ৰাই গা ধুই আছে, সেয়েহে অকণমান বাহিৰতে ওলাই ৰখি আছোঁ। আৰু আমি যাম আজি, আমাৰ আজি তৃতীয় থাৰ্ড দিন আৰু আজি শেষ আছে প্ৰগ্ৰেমৰ, কাইলৈ ফাইনেল আছে, সেয়েহে আমি ওলাই মেলি এতিয়া যাম তালৈ। এতিয়া আমি আহি পালোহি ৰুক্মিণী নগৰ চিলড্ৰেন পাৰ্ক, যিহেতু আজি ইয়াত শেষ হ'ব আমাৰ, কাইলৈ ফাইনেল আছে মাছখোৱা। আমি এতিয়া যাবলৈ লৈছোঁ পল্টন বজাৰলৈ, তাত ৰুম লৈছোঁ। আৰু এজনীয়ে চব পূৰা নাম দি গৈছে, কোন কোন ইয়াত থাকি গৈছে। বৰ্তমান এতিয়া যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ পূৰা, ভণ্টিও ৰেডি হৈ গ'ল, ল'ৰা হোৱা নাই, সেয়েহে আমি ৰৈ থাকিবলগীয়া হৈছে। তাৰ কাৰণে আজি ফাইনেল আছে যিহেতু গুৱাহাটী মাছখোৱাৰ মাছখোৱা ITI আৰু তালৈকে আমি যাবলৈ ওলাইছোঁ। চাই থাকক, আপোনালোককো দেখাম, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। যদিহে সম্পূৰ্ণকৈ নোৱাৰোঁ বেয়া নাপাব, দেখাব। আৰু এতিয়া যাওঁ, প্ৰথমতে তাক থৈ আহিম, যিহেতু তাৰ ষ্ট্ৰেছ গ্ৰুমিং আছে আৰু মেকআপো হ'ব 11টা বজাৰ পৰা আছে, সেয়েহে থৈ আহোঁগৈ প্ৰথমতে, তাৰপিছতে আবেলি আপোনালোকক লগ পাই আছোঁ। ব'লক। আমি আহি পাই গ'লেই গুৱাহাটী মাছখোৱা ITI আৰু ইয়াতে হ'ব আজি আমাৰ ল'ৰাৰ ফাইনেলটো। আৰু সেয়ে ভাবিছোঁ আপোনালোকক অকণমান দেখাওঁ কিনো কৰিছে। এয়া চাওক, সুন্দৰকৈ সকলোকে মেকআপ দি আছে, সকলো পাৰ্টিচিপেটক। প্ৰথমতে গাৰ্লছখিনিক দি লৈছে, তাৰপিছত বইজখিনিক দিব। আৰু এতিয়া মই আপোনালোকক দেখাম অডিটৰিয়ামটো। এয়া দেখিছেনে, এটা সুন্দৰ অডিটৰিয়াম। মোৰ সঁচাকৈ ভাগ্য বুলি কৈছোঁ, যিহেতু ইমান ডাঙৰ এটা অডিটৰিয়ামত আজি ভৰি দিছোঁ, খুবেই ভাল লাগিছে মোৰ। আৰু ল'ৰাৰ কাৰণে এইটো চাবলৈ পাইছোঁ, আৰু কি ক'ম আৰু বহুত ভাল লাগিছে, সেয়ে আপোনালোকক দেখাইছোঁ। আৰু এয়া চাওক, তেওঁলোকে বন্তি প্ৰজ্বলন কৰিছে, শুভাৰম্ভ কৰিছে এয়া বন্তি প্ৰজ্বলন কৰি। প্ৰাইড অফ সকলো কৰ্মকৰ্তাই ইয়াত বন্তি প্ৰজ্বলন কৰিছে। এয়া চাওক, এক সুন্দৰ পৰিৱেশ, বহুতেই ভাল লাগিছে চাওক, এয়া ভাল লাগিছে। আৰু এয়া চাওক, বৰ্তমান আমি আহিছোঁ গুৱাহাটী ফেঞ্চি বজাৰ। এয়া চাওক, ফেঞ্চি বজাৰ কিছু পৰিৱেশ,
দেৱালী বজাৰ লাগি আছে আৰু আমিও আহিছোঁ মিষ্টাৰ আহিলে আমাক নিবৰ বাবে কাইলৈ আমি মৰ্ণিঙত যামগৈ ঘৰলৈ সেয়েহে ভাবিছোঁ আজি অকণমান ফেঞ্চি বজাৰত কিবাকিবি পাওঁ নেকি চাওঁ কি পাওঁ অলপ বজাৰ কৰোঁ আৰু কালি ফাইনেল হৈ গ'ল ভাল ধৰণে কিন্তু মই আপোনালোকক সম্পূৰ্ণৰূপে ভিডিঅ' বনাই দেখাব নোৱাৰিলোঁ যি পাৰিলোঁ অলপ দেখালোঁ আৰু এয়া চব ফেঞ্চি বজাৰ কিছু পৰিৱেশ সকলো কাম শেষ কৰি আমি নেক্সট ডে আজি ঘৰলৈ বুলি এয়া জনশতাব্দীত যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ মৰিয়নি এয়া ট্ৰেইন খালী এয়া চব আমি ট্ৰেইনৰ ভিতৰতে ঘূৰি ফুৰিছোঁ কাম নাইকিয়া মানুহৰ ঘৰতে খালী খালী একদম এইবোৰ খালী একো নহয় খালী গোটেই ট্ৰেইন খালী ফাইনেল আৰু এয়া মিষ্টাৰ টোপনি ফাইনেলি আজি ঘৰলৈ আহি আছোঁ 19 তাৰিখে গৈছিলোঁ গুৱাহাটী আমাৰ ল'ৰাৰ প্ৰগ্ৰেম এটা আছিলে সেয়েহে তালৈ আমি গৈছিলোঁ আৰু বৰ্তমান আহি আছোঁ ঘৰলৈ এতিয়া পাইছোঁ ডিমাপুৰ বেছি সময় নালাগে আৰু 12টামানত ঘৰ মৰিয়নি পাই যামগৈ আৰু এতিয়া মিষ্টাৰ চব এইয়া খাই খাই এইয়া দিয়া আকৌ হাই দিয়া এইয়া দেখিছে গোটেই ট্ৰেইনখন কমলীয়া ফুৰিছা কি খালা খালা কিবা কিবি খাই খাই ঘূৰি ফুৰিছে তেওঁ মই ইয়াতে বহি আছোঁ তেওঁলোক ঘূৰি ফুৰিছে আৰু এতিয়া মানে গৈ আছোঁ আৰু ঘৰলৈ বহুত ভাল লাগিলে প্ৰায় এয়া চব দৌৰাই পাইছে গৈছে তেওঁ পাইছোঁ বুলি দেখিছে দৌৰাই পাইছে আনিছে আৰু বৰ্তমান আমি ঘৰলৈ আহি আছোঁ আপোনালোকক জনাওঁ যে প্ৰাইড অফ অসমৰ এটা ছেছনটোৰ বিউটি কণ্টেষ্ট আছিলে ছেছনটোৰ গুৱাহাটীৰ আৰ্কেড আমাৰ যোৰহাটৰ পৰা আমাৰ ল'ৰাই চিলেক্ট হৈছিলে চিলেক্ট কৰি পেলাই তাত অংশগ্ৰহণ কৰিছিলে আৰু অংশগ্ৰহণ কৰি সেয়া প্ৰাইজটো আপোনালোকক দেখালেই ভাল লাগিলে প্ৰাইড অফ অসমৰ সকলো কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জনালোঁ তেওঁলোকে যুৱ প্ৰজন্মসকলক এখন মঞ্চ দিয়াৰ বাবে ধুনীয়া এখন মঞ্চ দিছে যুৱ প্ৰজন্মসকল আগবাঢ়ি যাবৰ কাৰণে বহুত বহুত ধন্যবাদ তাৰ প্ৰাইড অফ অসমৰ কৰ্মকৰ্তাসকলে আৰ্কেড সকলো কৰ্মকৰ্তালৈ বহুত ভাল লাগিলে সেয়েহে ভাবিছোঁ আপোনালোকক আমাৰ মনৰ ভাৱখিনি প্ৰকাশ কৰক সেয়ে ভাবিলোঁ আপোনালোকৰ লগত আমি ক'ত গৈছিলোঁ দেখাম বুলি দেখালোঁ আৰু আপোনালোকৰ আগত এয়া দেখিছে বহি আছে ল'ৰাৰ আগত ল'ৰাৰ পেহীও আহিছিলে তাইও আগতে বহি আছে ভণ্টিক আৰু বৰ্তমান আমি গৈ আছোঁ আপোনালোকক দেখালোঁৱেই আমাৰ ল'ৰাই কি পালে তেওঁতো দেখাই দিলে আকৌ উলিয়াইছে চব বেয়া ফূৰ্তি আৰু ল'ৰাই পালে এনেই ল'ৰাই পাইছে সেইকাৰণে তেওঁ পূৰা দেখুৱাইছে তেওঁ পাইছে বোলে সঁচাকৈ খুব ভাল লাগিলে তেনেকুৱা এখন মঞ্চ পাইছে যুৱ প্ৰজন্মসকলে আৰু সেইকাৰণে আপোনালোকৰ লগত আমাৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিলোঁ বহুত ভাল লাগিলে তাৰমানে ক'তনো মানে এনেকুৱা এখন মঞ্চ পালোঁহেঁতেন অডিশ্যনটো যোৰহাটত হোৱাৰ কাৰণে চিলেক্ট কৰি পেলাই আজি অংশগ্ৰহণ কৰিবলৈ আহিছিলে আজি এতিয়া সেইকাৰণে ঘৰলৈ গৈ আছোঁ আৰু আমি বৰ্তমান লাগিছে আপোনালোকৰ আগত দেখালোঁ আমি ক'ত গৈছিলোঁ আৰু এতিয়া যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব